Hey everyone, welcome back to my YouTube channel. মই বিকাশ আৰু মোৰ চেনেলটো আছে বিকাশ ব্লগ এক্সিডেণ্ট ব্লগাৰ হয় আৰু মাজে মাজে কিছুমান ট্ৰেভেলিং আৰু মাজে মাজে কিছুমান নলেজমূলক ভিডিঅ' বনাই যাওঁ ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ সকলোকে আৰু অসমৰ বিভিন্ন ঠাইত একচুৱেলি মাঘ বিহু উৰুকা দিনাখনে আচলতে ভোজ ভাত খায় কিন্তু আমাৰ ডিমৰীয়া অঞ্চলখিনিত অলপ পৃথক হয় মানে তো ৰাতি নাখায় আচলতে উৰুকাৰ ৰাতি দিনাখন ভোজ ভাত নাখায় আমাৰ ইয়াতে আৰু দিনৰ ভাগত খায় উৰুকাৰ পিছদিনাখন মানে তো ৰাইজৰ সুবিধাৰ্থে আৰু সৰু ল'ৰা ছোৱালীৰ লগতে তিৰোতামানৰ অসুবিধা হ'ব বুলি আচলতে দিনৰ সময়খিনি খায় আমাৰ ইয়াৰ অঞ্চলখিনিত আৰু গতিকে আজি ব্লগটো এনেকুৱাই হ'ব আৰু আপোনালোকে চাই থাকক আজি ব্লগটো আৰু ভাল লাগিব তো আজি ভোগালী বিহু আৰু সকলোতে অসমৰ চুকে কোণে সকলোতে মাঘ বিহুৰ আনন্দ সকলোতে আৰু আমাৰ ইয়াতো এনেকুৱা ধৰণৰ প্ৰতি বছৰে পালন কৰা হয় মাঘ বিহু আৰু উৰুকাৰ পিছদিনাখন আচলতে ভোজ ভাত খোৱা হয় মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছোঁ আৰু যাতে মহিলাখিনিৰ লগতে সৰু ল'ৰা ছোৱালীৰ যাতে অসুবিধা নহওক সেইটো কাৰণে গোটেই ৰাইজৰ সুবিধাৰ্থে আচলতে আমাৰ দিনৰ ভাগত খোৱা হয় উৰুকাৰ পিছদিনাখন আৰু মোৰ পিছলৈ দেখি আছে এইটো মেজি আৰু বিভিন্ন ধৰণৰ আমি আমাৰ ল'ৰা ছোৱালীখিনি ডেকা ল'ৰা ছোৱালীখিনি আজি বনাইছে আৰু এৰোপ্লেন বনাইছে তাৰপিছত ডাইনাছৰ এটা বনাইছে সৰু সাৰাকৈ আৰু ডাইনাছৰটো ইমান আকাৰটো ইমান ভাল হোৱা নাই যিহেতু তথাপিতো কিন্তু ধুনীয়াকৈ বনাইছে আমাৰ কষ্ট কৰি আমাৰ ৰাইজে আৰু এৰোপ্লেন এখন বনাইছে কি কয় কাগজৰ এৰোপ্লেন এখন বনাইছে তাৰপিছত ডাইনাছৰ বনাইছে মেজি মোৰ পিছত দেখি আছে তো মেজি তাৰপিছত ভেলাঘৰ আৰু গোটেইখিনি পৰিৱেশ আজি দেখুৱাম মই ভিডিঅ'টোত আমাৰ ইফালে দুটা আমি মেজি বনাইছোঁ আৰু এইটো সৰু মেজি হয় আমি পোনপ্ৰথমে এইটো মেজিটো জ্বলাম তাৰপিছত এইটো আমাৰ ডাঙৰ মেজি হয় আৰু এইটো ডাঙৰ মেজিটো আমি পিছত জ্বলাম আৰু ইফালে আমাৰ ভেলাঘৰ বনোৱা হৈছে এইটো মেইন ভেলাঘৰ আমি ইয়াৰ ভিতৰতে ভোজ ভাত খাম আৰু লগতে আমাৰ ইফালে অতিথিশালয় এটা বনোৱা হৈছে এইটো অতিথিশালয় আৰু লগতে যিবোৰ অতিথি আহিব তেওঁলোকক আমি আপ্যায়ন কৰিম চাহ জলপানেৰে আৰু এইফালে আমাৰ এৰোপ্লেন এটা বনোৱা হৈছে এইটো এৰোপ্লেন হয় আৰু এইটো এৰোপ্লেনটো কাগজেৰে বনোৱা হৈছে আৰু লগৰকেইটা বনাইছে এইটো কাগজৰ এৰোপ্লেনখন তাৰপিছত আমাৰ ইফালে ডাইনাছৰ এটা বনোৱা হৈছে এইটো সন্মুখত ডাইনাছৰ হয় এইটো ডাইনাছৰটো ইমান এটা আকাৰটো ভাল হোৱা নাই তথাপিতো ডাইনাছৰ এটা বনোৱা হৈছে এইটো আৰু এইফালে আমাৰ বনাই আছে আৰু ভোজ ভাত বনাই আছে ইফালে চুকখিনি বনোৱা হৈ আছে মই দেখুৱাম লাহে লাহে আৰু ইফালে আমাৰ লগৰ এটাই ভিডিঅ'গ্ৰাফি কৰি আছে মিণ্টু কিহৰ ওপৰত ভিডিঅ' বনোৱা হৈছিল এইটো আমাৰ যিটো আগন্তুক ৰঙালী বিহু ন ৰঙালী জয়ন্তী বৰ্ষৰ ৰঙালী বিহু উপলক্ষে নাজিৰাহাটৰ এইটো ডকুমেণ্টাৰী মুভি বনি আছে আৰু কিবা ক'ব নেকি তুমি কিবা ক'ব নেকি আজি যিহেতু ভোগালী বিহু হয় মাঘ বিহু এটি বহুত আমাৰ অসমীয়া জাতিৰ বাবে আনন্দৰ উৎসৱ এই বিহুটি আমি সকলোৱে উপভোগ কৰিব লাগে আৰু আশা কৰোঁ এই বিহু মাৰোঁতে যে আমাৰ অসমীয়া জনতাৰ মাজত যি অপায় অমংগল আছে চব দূৰ হওক অগ্নিক আমি অলপ পিছত আৰু জুই জ্বলোৱা হ'ব আৰু মেজিক সেই জুইত যাতে সকলো ভস্মীভূত হৈ যায় আমাৰ যি অপায় অমংগল আছে সবখিনি যা যায় তাতে কামনা কৰিছোঁ তো আমাৰ লগৰজনে কিছুমান মন্তব্য দিলে আৰু এতিয়া আমি আৰু আমাৰ ভাইটি লগতে আমাৰ দাদাহঁতক সুধিম মাঘ বিহুৰ কি কিছু কথা কিবা এটা কৈ দে মাঘ বিহুৰ উপলক্ষে সকলোলৈ ভোগালী বিহুৰ হিয়া ভৰা ব্লগ জনালোঁ ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ আহি থাকিব এনেকুৱা দেখি থাকিব চাই থাকিব আৰু এটা কিবা এটা কৈ দে মাঘ বিহুৰ আগতে আমি হেৰি নাছিলোঁ আমাৰ আগতে হ'ল বাৰ গোপাল বুলি কৈ গৰখীয়া আৰু গৰখীয়া বাৰ গোপালে আগতে পালন কৰিছিল মানে অৱশ্যে মই আগুৱাই ক'লোঁ তাৰমানে আগত এই ভীষ্মই যদি বিয়া বাৰু নকৰা মানে তাৰমানে শ্ৰাদ্ধ কৰম কৰা নাছিলে নকৰা কাৰণে বাৰ গোপালে মানে গৰখীয়াই তাৰমানে এই মেজিটোৱে মানে তাৰ শ্মশান কৰা বুলিকে তাৰমানে ধৰিছিলে আৰু কৰিছিলে আমি এই ভেলাঘৰ এইটো বুলি কৰি পেলাই গৰখীয়াবিলাকে কৰিছিলে আগতে আজিকালিতো গৰুও নাই মানে গৰখীয়াও নাই তেনেকুৱা ধৰণৰ আমাৰ আজিকালি সেই সিহঁতৰ পালনটো আমি কৰি আছোঁ আৰু তাৰমানে এতিয়া বৰ্তমান আমাৰ ইফালে ভাইটি এটা বহি আছে ভাইটি কিবা ক'ব নেকি মাঘ বিহুৰ উপলক্ষে কিবা এটা কৈ দে আমাৰ বাবু একোৱে নকয় আৰু ইফালে আমাৰ ভেলাঘৰটো আছে আৰু ইফালে আমাৰ চাউণ্ড বক্স আছে অলপ নাচ গান কৰিব লাগিব তাৰপিছত আমাৰ ভেলাঘৰটো দেখাইছোঁ এইটো ভেলাঘৰ এইটো হয় আৰু আমি ইয়াতে ৰাতিত পাৰ্টি কৰিলোঁ আৰু ৰাতি সময়ত আমি মোটামুটি আমাৰ এটা দুটামান বাজি গ'ল ইয়াতে পাৰ্টি চাৰ্টি কৰিলোঁ আমি গোটেইকেইটাই আৰু ভিতৰখন দেখালোঁ মই এইটোৱেই ভিতৰখন হয় ভেলাঘৰৰ ভিতৰখন আৰু মই লাহে লাহে দেখুৱাই যাম আমাৰ ৰান্ধনীশাল দেখুৱাম তাৰপিছত আৰু ভোজ ভাত খোৱা দেখুৱাম আৰু বহুত কিছুমান হেৰি হ'ব আমাৰ ইয়াতে কি কয় এইটো কাৰ্যসূচী আছে বহুত কিছুমান কাৰ্যসূচী আছে আৰু লাহে লাহে দেখুৱাই যাম এইটো সন্মুখত ডাইনাছৰ
আমাৰ ভেলাঘৰত দেখালোঁ এতিয়া আৰু আমাৰ ভেলাঘৰত ৰন্ধন প্ৰক্ৰিয়া হৈ আছে এতিয়া আৰু ভাত আঞ্জা বনাই আছে আৰু হোৱা নাই এতিয়ালৈ আৰু তাৰপিছত ভোজ ভাত খাই আৰু মেজি জ্বলাম তাৰপিছত ফূৰ্তি ফাৰ্তা কৰিম কিন্তু তাৰ আগতে আমি আমাৰ আৰু ওচৰতে থকা ভাইটিহঁতৰ ভেলাঘৰবোৰ চাম আৰু লগতে আৰু আমাৰ দাদাহঁতৰ ভেলাঘৰবোৰ চাম এতিয়া আমি গৈ আছোঁ তাতে আমাৰ দাদা আৰু ভাইটিবিলাকৰ ভেলাঘৰবোৰ চাবলৈ আৰু তেওঁলোকে কেনেকৈনো বনাই আছে ভেলাঘৰবিলাক আৰু তেওঁলোকৰ ৰন্ধন হেৰিত কিনো আছে তেওঁলোকৰ কি কয় এইটো হেৰিত চব্জি কি খাইছে তেওঁলোকে লগতে কি ধৰণৰ এটা আইটেম আছে খাদ্যত গোটেইবোৰ আমি দেখুৱাম এতিয়া আৰু গৈ আছোঁ আমি গোটেইবিলাকে তো ফাইনেলি আহি পালোঁ এতিয়া আমাৰ ভাইটিহঁতৰ ভেলাঘৰটোত আৰু ভাইটিহঁতে ইমান কষ্ট কৰি সুন্দৰকৈ বনাইছে ভেলাঘৰটো আৰু প্ৰতি বছৰে আজি বুলি নহয় প্ৰতি বছৰে ইমান সুন্দৰকৈ বেলেগ ধৰণৰ বেলেগ ডিজাইনত বেলেগ মডেলত ভেলাঘৰবোৰ বনাই থাকে আৰু ইটো বছৰে অলপ বেলেগ ধৰণত বনাইছে চিম্পুল কিন্তু বহুত সুন্দৰকৈ বনাইছে ভেলাঘৰটো আৰু দেখুৱাম আমি এইটো হৈছে ভাইটিহঁতে ভেলাঘৰ বনোৱাটো ইমান সুন্দৰকৈ বনাইছে আৰু তেওঁলোকে এতিয়া ভিতৰত কিবা ভাত খাই আছে বুলি কৈছে আৰু তেওঁলোকে ভাত খাই আছে তেওঁলোক ডিষ্টাৰ্ব নিদিওঁ তথাপিতো কি ধৰণৰ অঞ্জা কি হয় গাহৰি আছে গাহৰি তাৰপিছত ভাত আছে দালি আছে আৰু টপ আছে আৰু লোকেল মাল আছে নহয় লোকেল আছে ন লোকেল চৰাই ন এইফালে ভাইটিহঁতে খাই আছে আৰু কিছুমানে শুই আছে তো এনেকুৱা ধৰণৰ ভেলাঘৰ বনাইছে সুন্দৰকৈ দাদা ক'ৰ পৰা আহিছে আপোনালোকে আমাৰ ভেলাঘৰ চাব আহিছে নেকি ভেলাঘৰ চাব আহিছোঁ দিয়ক কেনেকুৱা লাগিছে ভাল না বেয়া ভাল লাগিছে বহুত ধুনীয়া লাগিছে আমাৰ বহুত টকা খৰচা হ'ল বুজিছ হয় বাহ লাগিছে বহুত টকা খৰচা হৈ গ'ল তেনেকুৱা ধুনীয়াকৈ বনাইছে আৰু ধেমালি কৰিলে দাদাহঁতে আৰু ইমান ধুনীয়াকৈ বনাইছে ভেলাঘৰটো মই দেখাই আছোঁ গোটেই আৰু তেওঁলোকে ভাত খাই আছে আৰু ডিষ্টাৰ্ব দিলোঁ তেওঁলোকক তো ইফালে মেজিটো বনাইছে ইমান ধুনীয়াকৈ আৰু প্ৰতি বছৰে এনেকুৱা ধৰণৰ আমাৰ ফূৰ্তি ফাৰ্তা হৈ থাকে আৰু ইমান ধুনীয়াকৈ বনাই ভাইটিবোৰ আৰু লগতে চবেই মিলিজুলি ইমান ধুনীয়াকৈ খাই আছে আৰু ভাল লাগিছে ইমান ধুনীয়া পৰিৱেশ তো আমাৰ ভাইটিহঁতৰ ভেলাঘৰটো চালোঁ আৰু এতিয়া আৰু আমাৰ আৰু এটা ভেলাঘৰ আছে আৰু সেইটো ভেলাঘৰটো দেখাম আমি এতিয়া আৰু তাতে অলৰেডি ভোজ ভাত খালে আৰু আমাৰতো এতিয়ালৈ ভোজ ভাত খোৱা হোৱা নাই আৰু বহুত দেৰি হ'ব চাগে আমাৰ ভোজ ভাত খোৱা আৰু এতিয়া তেওঁলোকৰ ভেলাঘৰটো অলপ চাম আমি তাৰপিছত আমাৰ ভেলাঘৰটো আছে ফূৰ্তি ফাৰ্তা কৰিম নাচিম বাকিম আৰু মেজি জ্বলাম গোটেই বহুত বস্তু কৰিব আছে এতিয়াও খালি ব্লগটো ভালদৰে চাই থাকক তো সকলোফালে আনন্দময় পৰিৱেশ আৰু সকলোফালে নাচ গান লগতে ভোগালী বিহুৰ মানে সকলোখিনি জাজু চলি আছে আৰু মানুহখিনিৰ সকলোৱে মানে আনন্দত আত্মহাৰা হৈ আছে তো সঁচাকৈ ভাল লাগে আৰু অসমৰ প্ৰতিটো চুকে কোণে এনেকুৱা ধৰণৰ পৰিৱেশ বৰ্তমান সময়ত দেখা পোৱা যাব আৰু যাতে আগলৈ আহি থকা দিনবোৰত যাতে আমি ভালে কুশলে যাতে এনেদৰেই চলি যাব পাৰোঁ আমি তাৰে কামনা কৰিম আৰু এনেকুৱা ধৰণৰ আমি কৃষ্টি সংস্কৃতিবোৰ আৰু ধৰি ৰাখিব লাগিব কাৰণ এতিয়া কিছুমান ক্ষেত্ৰত দেখা যায় যে এটা আধুনিক যুগ যিহেতু আহিছে আৰু আধুনিক যুগত কিছুমান ক্ষেত্ৰত অলপ হ'লেও আমাৰ কালচাৰবোৰ অলপ হ'লেও সলনি হোৱা নিচিনা লাগে কাৰণ আগতে যিবোৰ ভেলাঘৰ হয় ভেলাঘৰবোৰ চিম্পুলকৈ বনোৱা হৈছিল কিন্তু এতিয়া কিছুমান ক্ষেত্ৰত যে ভেলাঘৰবিলাক বেলেগ ধৰণৰ বনোৱা হৈছে আচলতে বেলেগ ডিজাইনৰ বেলেগ আচলতে ঠিকে আছে সেইটো এটা ঠিকে আছে কিন্তু মানে তথাপিতো কিন্তু অৰিজিনেল বস্তুটো এৰিব নালাগে কাৰণ নতুন উঠি অহা প্ৰজন্মই পিছলৈ যাতে সেইবোৰ বস্তুবোৰ ভুল নবুজক কাৰণ আগতে ভেলাঘৰবোৰ চিম্পুল আছিলে কিন্তু এতিয়া ভেলাঘৰ বেলেগ ধৰণৰ ডিজাইন আৰু এতিয়া জেনেৰেশ্যনখিনি যিবোৰ সৰু ল'ৰা ছোৱালী বা শিশুসকলে যিবোৰ দেখিব সেইখিনি বুজিব আৰু সিহঁতে ভাবিব যে আচলতে এনেকুৱা চাগে ভেলাঘৰবোৰ হয় তো তেনেকুৱা ধৰণৰ সিহঁতৰ মনত এটা বেলেগ ধৰণে হৈ যাব তো যাতে সেইটো হ'ব নালাগে আৰু গতিকে তাৰে কামনা কৰিলোঁ আৰু এতিয়া আমি আমাৰ ভেলাঘৰটোত আহিছোঁ আৰু আমাৰ ভেলাঘৰত এতিয়া নাচ গান হ'ব ভোজ ভাত হ'ব আৰু মেজি জ্বলাম বহুত ফূৰ্তি কৰিব বাকী আছে এতিয়া আৰু গতিকে চাই থাকক ব্লগটো তো ফাইনেলি আমি এতিয়া ভোজ ভাত খাম আৰু গোটেইকেইটা আছোঁ মামা আছোঁ মই আছোঁ বাবু আছে এইফালে ৰিজু আছে আৰু গোটেইকেইটা ভোজ ভাত খাই তাৰপিছত আমি মেজি চেজি জ্বলাম তাৰপিছত নাচ গান হ'ব তাৰপিছত আৰু ভিডিঅ'টো সামৰি মাৰিম তো গতিকে আমি এটা ভোজ ভাত খাওঁ তাৰপিছত আৰু পিছত লগ পাম
আমাৰ এই মাত্ৰই আমাৰ সৰু মেজিটো জ্বলোৱা হ'ল তাৰপিছত আমি আৰু সৰু সৰু ডাঙৰ ডাঙৰ মেজিকেইটা জ্বলাম এতিয়া আৰম্ভণিতে আমি সৰু মেজিটো জ্বলাইছোঁ এতিয়া Hey, do do nan dang nam.